Hello viewers, welcome to my channel. Namaskar, ki khobor hokolu rakha koru hokolu bhale ase. Aru aji ami efale jabolo ulaisu he bhabilu apnalukoku dekham aru blog to he arambho korim boli bhabilu. Aji ami jam Zand Hanuman boli edokhor jega ase Hanumanor jega hoy. Yar pora Barodar pora 2-2.5 ঘন্টা মান লাগিব সাকি দেই সামতে এতিয়া আমি সকলো ডাঙৰ দিদিৰ ঘৰলৈ আহিলো এই ডাঙৰ দিদিৰ পৰিয়ালটো যাব আৰু মই সীমা দিদি লৰা আৰু ডাঙৰ দিদি আৰু লৰাটো ছোৱালীজনী আৰু ভিন্দু আমি যাম হে ইয়াৰ পৰা আৰম্ভ কৰিম মই আহি পালো এতিয়া সৰু দিদি সীমা দিদি আহি আছে ঠিক আছে সাব ভিডিওটো আমি সকলো একেলগে যাম জাৰ্নিটো আপোনালোকক দেখাম আৰু সুন্দৰ জায়গা বুলি কৈছে মই প্ৰথম যাম মই চোৱাৰ লগতে আপোনালোককো দেখাম ডেষ্টিনিটো ইহঁতৰ মুখেৰে শুনি থাকো এবাৰ মোৰ সৌভাগ্য বনিছে লগত যাবলৈ একচুয়ালি এবাৰ প্ল্যান বনিছিলে মই বিয়া হোৱাৰ পাছত মোৰ হাজবেণ্ড সকলো গৈছিলে কিন্তু মই অফিসত অডিট হৈ আছিলে সো মই অফিসৰ পৰা ছুটি নাপালো সেইকাৰণে মোৰ যোৱাটো কেনসেল হ'ল আগৰ পৰা প্ল্যান হোৱাৰ কাৰণে ঠিক আছে এতিয়া 10টা বাজিবলৈ হৈছে আমি সোনকালে যাব লাগিছিল আমাৰ দেৰি হৈ গ'ল এতিয়া আমি যাবলৈ লৈছো ঠিক আছে চাই থাকিব ভিডিওটো আমি যাবলৈ লৈছো এতিয়া গাড়ীত উঠিব লৈছো ঠিক আছে দেখাম हमारे तीनों बच्चे पीछे बैठे हैं ये स्टेडियम बन रहा है এয়া আমি গাড়ীৰ ভিতৰত এনেদৰে সকলো বহিছো এফালে यशराज এফালে খিৰিকী কিনাৰত গৰাং এফালে ময়ো খিৰিকী কিনাৰতে বহিছো কাৰণ ভাল লাগে খিৰিকী কিনাৰত মাজত বাইকক বহাই লৈছো তেওঁ অকনমান শকত কাৰণে গাড়ীখন বেলেন্স হৈ থাকিব হে জিজাজিও ক'লে যে তুমি মাজতে বহা ঠিক আছে চাই থাকিব ভিডিওটো একচুয়ালি এই প্ল্যানটো জিজাজিয়ে কৰিলে ঘপককে কালি যে আমি যাওঁ বলা বহুত দিন হ'ল তেওঁ একচুয়ালি গাটো বেয়া মই আগত আপোনালোকক ভিডিও দিয়া নাই মই ভিডিও কৰি থৈছো তেওঁ গাটো বেয়া মানে কি তেওঁ ফেব্ৰুৱাৰীত বাইপাছ সাৰ্জাৰী হৈ আহিছে দুবাইত মানে সাউদি আৰবত আৰু তাৰ পিছত এতিয়া ঘৰত আছে হি এতিয়া ৰেষ্টতে আছে এতিয়া ডক্টৰক পাৰমিশন লৈ পিনি তেওঁ আহিছে তেওঁ মানে খুব ফুৰা চুকা চখ মানে আৰু এনেকে ভাল পায় ফুৰা চুকা তেওঁ এনেকে মানে ধাৰ্মিক জেগাবোৰত গৈ ভাল পায় ফ্যামিলি ট্ৰিপ কৰি ভাল পায় ল'ৰা ছোৱালীৰ লগত একচুয়ালি তেওঁ কামৰ জেগা সাউদি আৰবৰ পৰা আহে বছৰটোত এবাৰ আৰু 2-3 মাহ থাকি যায় আৰু সেই 2-3 মাহত খুব ধুনিয়াকে ফুৰাই ল'ৰা ছোৱালীকো ফুৰাই আৰু আমাকো লৈ যায় এইবাৰ গা বেয়াৰ কাৰণে ইমান প্লেনিং মানে ফুৰা এয়া প্ৰথম জাৰ্নি আমাৰ এতিয়া চাব দেই আপোনালোকে হো পাহাৰটো দেখিছেনে ৰব মই দেখাই আছো এয়া হৈছে পাৱাগড় হিল বুলি কয় তাত আছে একদম ওপৰত আছে পাৱাগড় মন্দিৰ মানে তাত কালিকা মাতাৰ মন্দিৰ আছে জাগ্ৰত মন্দিৰ হয় মানুহৰ মনোকামনা পূৰণ হয় আৰু বহুতে মন্নত ৰাখে তাত যায় দৰ্শন কৰে তাত গৈ দৰ্শন কৰে মানে বহুত জাগ্ৰত মন্দিৰ হয় একচুয়ালি মই গৈছো 12ত থাকোতে মই মোৰ জেঠাই ছোৱালী আহিছিলে তেতিয়া তাই মই মোৰ বিদ্যা বুলি এজনী ফ্ৰেণ্ড আছে তেওঁলোকৰ ফ্যামিলিটিৰ লগত গৈছিলো ৰাতিপুৱা 4টাতে গৈছো মানে বহুত সুন্দৰ পৰিৱেশ বহুত ভাল লাগে আকৌ যদি নেক্সট প্ল্যান বনাই আপোনালোকক দেখাম মই এতিয়া ৰাস্তাত যাওঁতে পাহাৰটো মানে পৰিলে মই ভাবিলো কি দেখাই দিওঁ আপোনালোককো বহুত মান্যতা আছে পাৱাগড় হিল মানে বহুত ওপৰ মানে আমি তাতে 1800 মান চিৰি আছে একদম 1800 মান চিৰি বগাই যাব লাগে আৰু হে আমি এবাৰ হে যোনবাৰ গৈছো আমি চিৰি দিয়ে গৈছো বাৰু ভাল লাগিলে গৈ পৰিৱেশটো এতিয়া ৰাস্তাতে পৰিছে কাৰণে বেক সাইডৰ পৰা পুৰা মানে পৰ্বতটো দেখা পাইছে পাহাৰটো হে মই ভাবিলো কি আপোনালোককো দেখাও দৰ্শন কৰাই দিও ঠিক আছে চাব মই একদম ওচৰৰ পৰাও ভিউটো পাই বুলি কৈছে হে ওচৰৰ পৰাও দেখাম যিমানটো পাৰো ৰাস্তাত যিমানখিনি দেখি পাও
পাহাৰটো দেখাম আপোনালোকক দেই চাব এইয়া সন্মুখত আছে পাৱাগড়ৰ মেইন গেট এইখন গেটেদিয়ে পাৱাগড় মন্দিৰলৈ যায় এইখন গেটেদি গৈ অলপ দূৰ গৈ তাৰ পিছত ৰাইট সাইডে আছে ৰাস্তা এইয়া চক একদম ওচৰৰ পৰা अभी तो नया कंस्ट्रक्शन चल रहा है ना दरगाह नीचे ले आए बना दिया सब এইয়া চক এইফালেদি যায় পাৱাগড়ৰ মন্দিৰলৈ ये वाला रास्ता है पावागढ़ जाने का ভাবিলো এই মুহূৰ্তটো ক্যাপচাৰ কৰি থওঁ এয়া দিদিয়ে জিজাজিক খুৱাই দিছে চিপছ আৰু আমি সকলোৱে বাচ্চা পাৰ্টিৰ লগতে চিপছ আৰু কুৰকুৰে খাই মেলি আহিছো আৰু এইয়া দুইফালে ডাঙৰ ডাঙৰ জংঘল আৰু জংঘলৰ মাজেদি আছে ৰাস্তা সেইফালেদি আমি গৈ আছো আৰু এইয়া দুইফালে জংঘল জংঘলৰ মাজেদি ৰাস্তা গৈ আছো আৰু আপোনালোকক দেখালো পাৱাগড় মন্দিৰৰ পাহাৰটো ভিউবোৰ দেখি ভাল লাগিছে দুইফালে গছ গছনি এই জংঘলখনত বাঘ সিংহ আছে বুলি কৈছে বাঘ সিংহ ওলাই বোলে ৰাতি হলে আৰু ডাঙৰ ডাঙৰ বৰ্ডো মাৰি থোৱা আছে সাইন বৰ্ড আপোনালোকে দেখিলেই গম পাব ৰাস্তাটো দেখিলেই গম পাব দুইফালে কেনেকুৱা জংঘল 10 কিলোমিটাৰ আছে যাবলৈ পাবলৈ ডেষ্টিনি পাবলৈ ঠিক আছে চাই থাকিব ভিডিঅ'টো अरे हो रहा है ना रास्ता এইয়া জন্দ হনুমানৰ মেইন গেট পালোহি আৰু फाइनली पाবলৈ হৈছে আৰু भागते भागते सब खिला रहा मुझे लगा कहाँ मेरे पास है मेरी बहन यहाँ पे कैसे आ गई मेरे पे टीका लेके वो ऊपर जा रहा है वो लोग से सारा वो है झूठा है আমি পালোহি এয়া প্ৰসাদ লৈছো
ধৰাবৰ কাৰণে এয়া মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ আপোনালোককো দৰ্শন কৰাম नहीं वहाँ पे नहीं जाओ इधर आओ जय श्री राम এয়া চিৰি দি আমি গৈ আছো ওপৰলৈ ঠিক আছে চাই থাকিব মন্দিৰৰ ভিতৰখন যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম दीदी ने थक गई है এয়া চাওক হনুমানৰ গদা এয়া হৈছে ৰাম পৰিবাৰ जय श्री राम जय श्री राम जय श्री बांदर बिलाक एकदम टुपी আছে जय श्री राम या बांदर एकदम बांदर भर्ती হৈ আছে ভাল লাগিলে আমি এতিয়া দৰ্শন কৰি উঠিলোঁ আৰু এতিয়া আমি তললৈ গৈ আছোঁ আমি আৰু মেইন যোনজন হনুমান তেওঁৰ ফটো তোলা মনা সেয়েহে বাকীখিনি দেখালোঁ মেইন হনুমানজীক দেখাব নোৱাৰিলোঁ 18 ফিট ওখ দীঘল হনুমানৰ মন্দিৰ হনুমানজীৰ মূৰ্তিটো আৰু বহুত সুন্দৰ ধুনীয়া তেওঁলোকে মনা কৰিলে তাত ভিডিঅ' আৰু ফটো ল'বলৈ মেইন তাত লিখাও আছিলে সেয়েহে লিখা আছে যেতিয়া কিয়নো মনে মনে লওঁ সেয়েহে নল'লোঁ মেইন মূৰ্তিটোৰ ফটো বাকী যিমানটোলৈকে পাৰিলোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখাবলৈ 18 ফিট ওখ মূৰ্তিটো বহুত সুন্দৰ ধুনীয়া আপোনালোক যদি কেতিয়াবা আহে বৰদালৈ ইয়াত দৰ্শন কৰিব পাৰিব যেতিয়া পাণ্ডৱৰ বনবাস হৈছিলে তেতিয়া এই মন্দিৰটো ভীমে বনাইছিলে এই মন্দিৰটো মহত্ব আৰু ভীমে বনাইছিলে মন্দিৰটো আৰু পাণ্ডৱৰ যেতিয়া বনবাস হৈছিলে সেয়েহে আজি দৰ্শন কৰিবলৈ আহি মনটো বহুত ভাল লাগিলে আৰু নিজকে সৌভাগ্যৱান নিচিনা ফিল হৈছে ব্লেছিংছ ফিল হৈছে ঠিক আছে দেখাম বাৰু বাকী সাইডৰ জেগাবিলাক পৰিৱেশটো ঠিক আছে চাই থাকিব ভিডিঅ'টো এয়া সাইডত এখন হোটেলৰ নিচিনা ये होटल अच्छा अच्छा बैठने के लिए ইয়াত এনেকৈ সৰু সৰুকৈ দোকানবোৰ আছে এইটো বাহিৰ চাইডৰ পৰা মন্দিৰটো দেখাই দিছোঁ এবাৰ মানে সাইডৰ জেগাডোখৰৰ পৰা এইটো ওখ এনেকৈ ওপৰলৈ যাব লাগে আমি এতিয়া বেক সাইডৰ জেগাখিনিলৈ আহিছোঁ সাইডৰ এয়া এনেকৈ চিৰি আমি সিটো সাইডে যায় এইটো সাইডৰ জেগা হয় পৰিৱেশটো শান্তি ভাল লাগিছে আমি আহোঁ পাওঁতে 2.5 ঘণ্টামান লাগিলে
ইয়াত আচাৰ হৈছে এওঁলোকে আচাৰ দিদিয়ে আচাৰ ল'বলৈ লৈছে গুজাৰীত কথা পাতিছে ये पानी कहाँ से आ रहा है আমাৰ ইহঁতি কলৈ গ'ল জানো ছোৱালীজনী বাপেক ভিনিয়েক আৰু ডাঙৰ বাইক আৰু ল'ৰাটো পিছফালে গ'ল এইয়া বান্দৰ এয়া মন্দিৰ এইফালে এটা সৰুকৈ মন্দিৰ আছে শিৱলিংগ আছে এইটো সাইডৰ জেগাখিনি হয় ইমান ধুনীয়া লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে ইয়া বহিবৰ কাৰণে এইবিলাক জেগা এনেকৈ কৰি থোৱা আছে এইয়া পোৱালীয়ে বস্তু কিনিছে বাপেকক এইটো লাগে সেইটো লাগে কৈ আছে আৰু বাপেকে গৈছে এতিয়া কি কিনিব নাজানো আৰু এয়া সকলোৱে বস্তু কিনাত লাগি আছে क्या लिया यशु आपकी दुकान है এয়া ইয়াত চৰবত বিকি আছে মই এয়া এনেকৈ হনুমানৰ দুটা লৈছোঁ ঘৰৰ দৰ্জা মুখত আৰিবলৈ আৰু এটা এতিয়া গাড়ীখনত অৰাই দিম এনেকুৱা ঘৰৰ দৰ্জাৰ মুখত আৰিলে ভাল বুলি কয় পৰ্বত লৈ থকা এনেকৈ গদা লৈ এনেকৈ থকা পৰিৱেশটো সঁচাকৈ ভাল লাগিছে বহুত মানুহ নিৰিবিলি পৰিৱেশ এইফালে আমাৰ অসমৰ যেনেকৈ দূৰত মন্দিৰবিলাক যেনেকুৱা তেনেকুৱা নিচিনাই লাগিছে ভাল লাগিছে এয়া ইয়াত নেমু পানী খীৰা অমৰুদ চৌদা চৰবত এইবিলাক পায় আমি যে গৈছোঁ এতিয়া গাড়ীত বহিবলৈ পানী হে চলো চলো গাড়ী মে আ যাও মানুহবোৰে আহিছে বহুত মানে আমিও খানা লৈ আহিছোঁ বাৰু বহুত মানে খানা লৈ আহিছে চবেই খানা খাই কাৰণ ভাল হোটেল চোটেল নাইতো ইয়াত আৰু কেতিয়াবা খানা পায় নাপায় লকডাউনৰ পৰা ক'ৰবাত গ'লে খানা চানা লৈ যাব লগা হয় কাৰণ ভৰসা নাই ক'ত কি পাম এইয়া বান্দৰবোৰে খাইছে চব এইয়া বান্দৰ ধেৰ আছে গাড়ীতে খাই মেলি উঠিলোঁ আৰু গাড়ীৰ ভিতৰতে এয়া তৰবুজ কিনিলোঁ प्रगतु ने क्या लिया ये क्या लिया आपने कहाँ कूद रहा है সঁচাই আজি অনুভৱটো কিবা এটা ভাল লাগিছে কাৰণ পঞ্চপাণ্ডৱৰ বনবাসৰ জেগাডোখৰ দেখিলোহি আৰু সেয়েহে নিজেও অকণমান অকলশৰে এনেকৈ ফুৰি পিনি ঘূৰি ফুৰি ফিল কৰিছোঁ অনুভৱ কৰিছোঁ সঁচাই ভাল লাগিছে কিবা এটা বহুত অনুভৱটো বহুত ভাল লাগিছে কাৰণ শুনিছোঁ পঞ্চপাণ্ডৱৰ বনবাসৰ কথা কিন্তু আজি আহি নিজে দেখিছোঁ সি জেগাডোখৰ ফিল কৰিছোঁ তেওঁলোক কেনেদৰে আছিলে মানে ইমেজিনেশ্যন আহিছে মনত ভাল লাগিলে দেই সঁচাই ভাল লাগিছে আমি এতিয়া ঘৰলৈ যাবলৈ ল'লোঁ আৰু খাই আছে এতিয়া শেষ হৈছে আৰু আমি চবেই খাই উঠিলোঁ তেওঁ লাষ্টত দেৰি হ'ল আমি ঘৰ সোনকালে পাবগৈ লাগে সেইকাৰণে তেওঁ খাই আহি আছে আৰু গাড়ীতে এইয়া চাব দেই ইয়াত বাঁহৰ জোপা আছে বাঁহৰ মানে বাঁহনীয়া হয় এখন কিন্তু তাত সেউজীয়া অনুভৱটো নাই আমাৰ অসমৰ নিচিনা ইয়াত একদম ড্ৰাই যে ৱেডাৰটো একদম শুকান নিচিনা এয়া চাওক আমাৰ ছোৱালীৰ টোপনি নাই পিছফালে শোৱাৰ নাটক কৰি আছে सो जाओ हाँ लगने जगह
जाओ प्रगति তাই নক্সা দেখিছে না একদম মুখখন কুচাই মুচাই একদম পিছফালে বহি উৎপাত কৰি আহিছে এই ভিউটো চাব দেই ইমান ধুনীয়া লাগিছে ইমান সুন্দৰ আৰু জিজাজিয়ে ক'লে মীনাক্ষী ভিউটো ভিডিঅ' বনাই ল সেয়ে নামি ভিডিঅ' বনাইছোঁ মানে কিবা এটা ভাল লাগিছে অনুভৱটো একচুৱেলি দেখাত কেনেকুৱা হৈছে নাজানো মই নিজে ফিল কৰি বহুত ভাল লাগিছে কিবা এটা মানে বেলেগ অনুভৱ হৈছে এয়া আমি বৰোদা এণ্টাৰ কৰিলোঁ আৰু ঠিক আছে যাওঁ ব'লক এয়া মুনমুন দিদিৰ ডাঙৰ ছোৱালী মাৰ্ডাৰ্ছ ডে বুলি তাইক ছাৰপ্ৰাইজ দিবৰ কাৰণে কেক আনি থৈছিলে ঠিক আছে ব'লক মাৰ্ডাৰ্ছ ডে চেলিব্ৰেট কৰি লওঁ আৰু আহি পোৱাৰ পাছত তেনেদৰে ভিডিঅ' বনোৱা নহ'লে আৰু আমি আৰাম কৰিলোঁ এতিয়া ভাত খাব লৈছোঁ আৰু ভাত খাবলৈ খোৱাৰ আগতে মানে তাই ছাৰপ্ৰাইজটো দিছে ঠিক আছে আহক চেলিব্ৰেট কৰি লওঁ हैप्पी मदर्स डे सीधा रखो सीधा चक्कू सीधा ऐसे सीधा मम्मी और मामी को भी पकड़ाओ चलो पकड़ना हाथ चलो सीधा पकड़ो ये हैप्पी मदर्स डे हैप्पी मदर्स डे हैप्पी मदर्स डे बोलो ये देखिए हम सब केक के ऊपर टूट पड़े हैं